হঠাৎ স্ক্ৰীণটো অফ হৈ যায়, অলপ আগত স্ক্ৰীণটো অফ হৈ গৈছে, আকৌ অন কৰিব লাগে, আকৌ দেখা পাব। এইটো মনিটৰ আজি বহুত দিন ধৰি 14 চনৰ পৰা ইউজ কৰি আছোঁ। আগতে আছিলে ৰাউণ্ড প্লেচ চিষ্টেমটো, এতিয়া হৈছে এনেকুৱা আপোনাৰ ক্লেম টাইপৰ। চ' গুড মৰ্ণিং, বেলেগ এটা ভিডিঅ'লৈ আপোনালোকক আজি স্বাগতম জনাইছোঁ। বস্তু এনেকুৱা হৈছে যে মোৰ দুখৰ বিষয়ে কথা এটা মানে কি, মোৰ যিটো লেপটপটো আপুনি ফটো দেখিয়ে থাকে, সেইটো নাই দেখা মই দেখাই দিম। লেপটপটো আজি 2014 চনৰ পৰা চলাই আছিলোঁ, মই ছেকেণ্ড হেণ্ড কিনিছিলোঁ 8,500 দি পেলাই। তো দিয়া হৈ গ'ল, মানে 700 টকাৰ হেৰি কৰিলোঁ। আৰু মানে তাৰ যিবিলাক ফিচাৰ্ছবিলাক মই পেন ড্ৰাইভত তুলিলোঁ, নিজৰ পাৰ্চনেল যিবিলাক ইউজ কৰোঁ মানে যিবিলাক শিকাম ল'ৰা ছোৱালী, তাৰ প্ৰতি মই ডিটিপি কাম কৰোঁ। মানে এটা ধান্দাটো নচলে ন, তথাপিতো বুজি হৈ থাকোঁ আৰু লাভটোত একো নাই। চ' কি হ'ল, লেপটপটো থৈ দিছোঁ, ঘৰতো নাজানে বেয়া আছে বুলি। ঘৰৰ পৰা বহুত দি দিছে, বহুত বস্তু দিছে। আৰু চব ঘৰৰ কথাত মানে লোকৰ পৰাকৈ নিজে যিবিলাক কৰিব পাৰে সেইবিলাকে হৈছে, নিজে কৰা নিচিনা। চব বস্তু লোকৰ পৰা যদি কৰি থাকোঁ মানে নিজে কি কৰিম। তো এতিয়া মই এইটো এটা হাৰ্ড ডিস্কটো হয়, মানে আগৰ পুৰণা 2020 চনৰ লগত চলি আছে। হঠাৎ কি হ'ল মানে মেচিনটো অফ হৈ যোৱাৰ পিছত কৰিলে মই টেষ্টিং কৰাম। আজি দিনটো কালি দিনটো যেনে তেনে চলাব লাগিব। পৰিলে ন অৰ্থাৎ চাই লওঁ, যদি কালি নহ'লে পৰহি হ'ব। প্ৰথমতে এই সপ্তাহৰ ভিতৰতে কিবা এটা কৰিম আৰু। তো এতিয়া বস্তুবিলাক এতিয়া আপোনালোকৰ পেলনীয়া বস্তু ভাল ঠিক থাকে, তো বস্তুবিলাক এনেকুৱা খুলি কিনে ৰাখি দিব। ৰাখি দি নতুন এটা কেবিনেট মানে ধৰক মই ইউপিএছৰ যিটো ওপৰত কভাৰ এটা থাকে, চিকুৰ কভাৰ এটা যিটো থাকে, চিকুৰ যিটো কভাৰটো থাকে, কভাৰটোৰ ওপৰত যিটো লাগে বাকচটো, তো সেইটো নতুনকৈ লগাই ল'ব লাগে। আৰু যিহেতু আপগ্ৰেড হৈছে, আপগ্ৰেডেড বস্তু লগাব। এতিয়া যিহেতু অকণমান 1% নহ'লে মেকানিকেল অকণমান শিকিছোঁ বেলেগৰ পৰা, তো নিজে জানো গতিকে কৰিছোঁ। যদি আপোনালোকে নাজানে তেনেহ'লে নকৰিব। তো বস্তুবিলাক যদি অ'কে থাকে তেনেহ'লে ৰাখিব। তাৰপিছতে আগতে যে আছিলে আপোনালোকৰ ধৰক এনেকৈ CD ড্ৰাইভবিলাক, আজিকালিতো নচলে, আজিকালিতো অনলাইনত চব হয়, অনলাইনত আপডেট মাৰিলে চব হৈ যায়। মাডাৰ বৰ্ডখন এখন মই খুলি ৰাখিছোঁ, এইটো মই খুলি ৰাখিছোঁ। এতিয়া মাডাৰ বৰ্ডটো মোক চেক কৰাব লাগিব, চেক কৰাই যদি অ'কে থাকে তেনেহ'লে হেৰি কৰিম। আৰু গতিকে পেলনীয়া বস্তু পেলাই নিদিব। আৰু গতিকে বহুত কামত লাগে, কি কামত লাগে মই দিম। এতিয়া বহুত বস্তু আছে দাদা, পেলনীয়া বস্তু দিয়ক। তো পেলনীয়া বস্তুবিলাক বহুত কাম কৰিব পাৰে। এতিয়া কি কৰিব পাৰে নোৱাৰে সেইটো মই পিছত দেখাই দিম। আৰু গতিকে সেইটো ৰাখি দিব ধুনীয়াকৈ চাফা তাফা কৰি। কাৰণ যিহেতু যে বহুত পইচা মানে কি, আগতেতো বহুত দাম লৈছিলে, আজিকালিতো দাম আৰু বাঢ়ি গ'ল আগতকৈ। তথাপিতো যিমান দিন চলিব পাৰিব। আৰু গতিকে সেইটোৱে আৰু। গতিকে পেলনীয়া বস্তু পেলাই নিদিব। আগতে ভিডিঅ'টো মই কৈছোঁ। আৰু যিহেতু যদি বোলে নতুন আপগ্ৰেড কিনিব বিচাৰিছে, যদি বহুত পইচা লাগি যায়, যেনে তেনে দোকানীক জনক এটা বস্তু ক'ব, যাতে কেইদিনমান চলাকৈ কৰি দিয়ক, যাতে তেতিয়াহ'লে কি হয় আপোনালোকে পইচাটো এডজাষ্ট হৈ যায়। গতিকে খুলি কালি চাফা তাফা কৰি ধুনীয়াকৈ মই ৰাখি দিম। ৰাখি দিয়াৰ পিছত দোকানীজনক দেখাম, যিটো বেয়া আছে নলগাম, যিটো ভাল আছে সেইটো মই ৰাখি দিম। তথাপিতো মই চাওঁ কি কামত লগাব পাৰোঁ আৰু কি কামত লগাব নোৱাৰোঁ। তথা ভিডিঅ'টো স্কুল চেষ্টা কৰিব, লাইক কৰক, ছাবস্ক্ৰাইব কৰিব, নতুন ভিডিঅ'। এতিয়া দেখাই আছোঁ ভতিজাৰ বাৰ্থডে কিছু মনমোহা ভাল লগা কিছুমান দৃশ্য চাই থাকোঁ। মানুহক দেখাম নহয়, এই মাংস চাই Happy birthday! এতিয়া বটল দুটা লৈ আহ ফটাফট। Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. Birthday to you.
নকৰিলে সেইটো নুফুটে সেইটো বেলুন নফুটালি এইফালে ঘূৰাব লাগে মুখখন ফুলিব লাগিব নেকি BZM download link in description. BZM download link in description. লাগিলে বস্তু থাকক বা নাথাকক গতিকে এইখনখন দেখাত যদি দূৰৰ পৰা একদম A1 টাইপ Z ধুনীয়া হয় তেনেহ'লে কাষ্টমাৰ অলৰেডি এট্ৰেকশ্যন অৰ্থাৎ ধৰক আকৰ্ষিত হয় দোকানৰ প্ৰতি তেনেকৈ মই বহুত জেগাত মই দেখিছোঁ চ' সেইটো কাৰণে কিছু কাৰণে মই কেব ৰখিব লগা ভিডিঅ'টো আৰু এতিয়াতো আপোনালোকৰ ধৰক ভিডিঅ'টো মই দি আছোঁ গতিকে চাউণ্ডটো অলপ ক্লিয়াৰ নাহিব পাৰে গতিকে আপোনালোকে এডজাষ্ট কৰি ল'ব তেতিয়ালৈকে গতিকে মই ভিডিঅ'টো আপোনালোকক দেখাম তাৰ কাৰণে যিটো আৰু বহুত এটা ভাল এটা মন্ত্ৰ সেইটো কাৰণে ভিডিঅ'টো ঘৰো চাব লগা হৈছে কৰিব লগা হৈছে গতিকে কোম্পানী এটা সাধাৰণ ঘৰৰ পৰা কিছুমানৰ লগত গানৰ কাম কৰিবলৈ কাৰ্যসূচীসকল মই ভাবোঁ মই নহয় এতিয়া বিভিন্ন ধৰণৰ এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰিছে সম্পূৰ্ণ প্ৰাইভেট চেক্টৰৰ যি হৈছে নহয় নাজানো কিন্তু আমি এইটো চেক্টৰ যিহেতু প্ৰাইভেট চেক্টৰ অলৰেডি থকা পাৱাৰ চেক্টৰ মানে তাৰ আণ্ডাৰত আমাৰ যিটো প্ৰজেক্টাৰ এজেণ্ট আৰু যিটো এজেণ্টৰ আণ্ডাৰত যোনে কৰ্ম কৰে তাৰ কাৰণে বিৰাট ভাল আৰু যদি ঘৰৰ কাষতে হয় আৰু আমাৰ এজেণ্টটো বিৰাট ভাল আৰু দৰমহা পাতিব মই নকওঁ গতিকে সেইটোৱে আৰু গতিকে সীমিত দৰমহাত সোমাবলৈ এতিয়া ভাল হৈছে আৰু মই সদায় ট্ৰেইনত আপ এণ্ড ডাউন কৰি থাকোঁ ডে নাইট ডিউটি থাকে এতিয়া যোৱাকালি ডে নাইট কৰিছোঁ তো আজি আকৌ নাইটত আছে গতিকে সেইটোৱে আৰু গতিকে দেখাই আছোঁ মই ডিউটিৰ কিছু চেখন দেখাই আছোঁ গতিকে দেশে পথে বৰ ভাল এটা নেদেখিব পাৰে গতিকে একো নাই চাই থাকিব চাই থাকক আজিতো মোৰ কি হ'ল ডিউটি যাবলৈ বহুত দেৰি হৈ গ'ল এবাৰকৈ ট্ৰেইন লেট 7:30 আহিব তাত 6টা বজাত ডিউটি প্ৰেজেণ্ট হ'ব লাগে যিহেতু মই ৰেলৱে আণ্ডাৰত কৰি আছোঁ চাকৰি আৰু এতিয়া ষ্টেচনত মই দেখা আছোঁ ষ্টেচনত কোনো ধৰণৰ এতিয়া মানুহ নাই আজি এটা প্ৰাণীও নাই ট্ৰেইন লেট বুলি একদম চুনচান হৈ আছে ৰাতিপুৱাটো এনেই ভিৰ থাকে বহুত চ' আজি হ'ল শনিবাৰ গতিকে মই এতিয়া গৈ আছোঁ আজি নাইট ডিউটি আছে গতিকে ষ্টেচনত আজি আমাৰ পৰিৱেশটো মই দেখাই আছোঁ গতিকে মই থেংকছ টু গড পালোঁ মই কামটো পালোঁ ইতিমধ্যে এনেকুৱা বিপদৰ সময়ত থেংকছ টু মোক পেৰেণ্টছ চ' গতিকে পেৰেণ্টছে যি ভাবে ওপৰৱালা যি কৰে সেইমতেহে হ'ব গতিকে মই ষ্টেচনটো দেখাই আছোঁ চ' দুই এজনে ৱাক কৰি আছে আৰু এজন ভাইটি আহি আছে একেলগে যাব সি গুৱাহাটীত নামি দিব আৰু মই হোজাই ডিউটি নামি দিম চ' দেখাই আছোঁ ষ্টেচনটো অকণমান চাওক বন্ধুসকল মই য'ত যিটো জেগাত কাম কৰোঁ সেই জেগাটোৰ পৰা ষ্টেচন
এটা বস্তু ভালকৈ মই পটকৈ দৌৰ মাৰিলে আমি ট্ৰেইনখন পাব পাৰোঁ আৰু কিবা এটা বস্তু দৰকাৰ লগে লগে পাব পাৰোঁ, দোকানৰ পৰা খাব পাৰোঁ। গতিকে মই দেখাই চাই থাকোঁ বন্ধুসকল, মই যিটো জেগাত কাম কৰোঁ সেই জেগাটোৰ পৰা ষ্টেচন এটা বস্তু ভালকৈ মই পটকৈ দৌৰ মাৰিলে আমি ট্ৰেইনখন পাব পাৰোঁ আৰু কিবা এটা বস্তু দৰকাৰ লগে লগে পাব পাৰোঁ, দোকানৰ পৰা খাব পাৰোঁ। গতিকে মই দেখাই চাই থাকোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ ষ্টেচন আৰু তাৰ পৰা মই কেনেকৈ আমাৰ লংকা ষ্টেচনটো ইতিমধ্যে ভাল খবৰ এটা আছে, 6টা বজাত পাবহি, এতিয়া ডিপু পাইছে আৰু ট্ৰেইনৰ কথা কোনো কোৱা নাযায়, মানে ধৰক কোনো টাইম টেবল গেৰাণ্টি নাই। এতিয়া ধৰক লেট দেখাব, এতিয়া ধৰক পটককৈ আহি যাব, ষ্টেচনৰ ষ্টাফো কৰিব নোৱাৰে। আৰু আমাৰ যিহেতু অন্য ষ্টেচনৰ কথা ক'ব নোৱাৰোঁ, আমাৰ যিহেতু মোৰ ঘৰৰ যিটো ষ্টেচনৰ মানে সুধিলোঁ, তেখেতসকলৰ মানে ব্যৱহাৰটো অলপ বহুত বেয়া পালোঁ। পূৰা শুই আছে, তো তেখেতসকলক চাই কেনে কৈ দিব পাৰে আমুকত, কয় লেট টু লেট আছে দিতে আছে, মানে ব্যৱহাৰ মানে এনেকুৱা বেয়া, কি ক'ম এতিয়া মুখেদি ক'বলৈ বেয়া লাগিছে। কাৰণ এতিয়া ইউটিউবৰ কাম কৰি আছোঁ, গতিকে মানে কিছু অন্য ভাষা ইউজ কৰিব নোৱাৰোঁ। গতিকে তো আপোনালোকৰ তাতো তেনেকুৱা হয় নেকি? তো গতিকে আপোনালোকে বস্তুটো চাই পেলাই ক'ব আৰু কমেণ্ট কৰি জনাব। আজিতো মোৰ কি হ'ল, ডিউটি যাবলৈ বহুত দেৰি হৈ গ'ল। এবাৰকৈ ট্ৰেইন লেট, 7:30 আহিব, 6টা বজাত ডিউটি প্ৰেজেণ্ট হ'ব লাগে, যিহেতু মই ৰেলৱে আণ্ডাৰত কৰি আছোঁ চাকৰি। আৰু এতিয়া ষ্টেচনত মই দেখা আছোঁ, ষ্টেচনত কোনো ধৰণৰ এতিয়া মানুহ নাই, আজি এটা প্ৰাণীও নাই, ট্ৰেইন লেট বুলি একদম চুনচান হৈ আছে। ৰাতিপুৱাটো এনেই ভিৰ থাকে বহুত। চ' আজি হ'ল শনিবাৰ, গতিকে মই এতিয়া গৈ আছোঁ। আজি নাইট ডিউটি আছে, গতিকে ষ্টেচনৰ আজি আমাৰ পৰিৱেশটো মই দেখাই আছোঁ। গতিকে মই থেংকছ টু গড পালোঁ, মই কামটো পালোঁ ইতিমধ্যে এনেকুৱা বিপদৰ সময়ত। থেংকছ টু মোৰ পেৰেণ্টছ। গতিকে পেৰেণ্টছে যি ভাবে, ওপৰত যি কৰে সেইমতেহে হ'ব। গতিকে মই ষ্টেচনটো দেখাই আছোঁ। চ' 2 ৱাক কৰি আছে, আৰু এজন ভাইটি আহি আছে, একেলগে যাবহি গুৱাহাটীত নামি দিব আৰু মই হোজাই ডিউটি নামি দিব। চ' দেখাই আছোঁ ষ্টেচনটো অকণমান আগন্তুক ভিডিঅ'ত মই দেখাম। মই ইয়াৰ যোৱাৰ আগমুহূৰ্তত মানে ধৰক প্লেটফৰ্মত উঠিছোঁ, তো মনটো যেতিয়া আপুনি নতুন কাম এটা পায়, যিটো বহুত বছৰ ধৰি কৰি আছে, তো কেনেকুৱা আপোনাৰ মনটো লাগিব। এইফালে আপোনাৰ আপুনি চাৰিওফালৰ পৰা আপুনি ধৰক যেতিয়া ধৰক মানে কয় নহয়, পোতা নাৱত বিশ সাগৰত, মানে অৰ্থাৎ মাছ সাগৰত আপোনাৰ থৈ দিয়া, কোনফালে কি কৰিব, চবফালে মেনেজ কৰিব লাগে। মোৰ গোটেইটো সেইটো হৈ আছে, গতিকে চিন্তা নাই। যিটো নিয়ম, যিটো ভগৱানে যিহেতু এইটো পৰা ভাগ্যটো যদি আছে, তেনেহ'লে কৰিম। আৰু গতিকে ইনষ্টিটিউট তাৰ এই কৰ্মৰ মাজেদি দৰমহাৰ পিছত মই আৰু কিছু মিলাই কিনে মই ইনষ্টিটিউটৰ দোকানখন সুন্দৰকৈ আটক ধুনীয়া কৰি তুলিম, কথা দিলোঁ। আৰু গতিকে আপোনালোকক নতুন তাৰ বৰ্তমান দেখাম, তাৰ কাৰণে কিছু সময় লাগিব। তাৰ মাজে মাজে মোৰ ব্লগছবোৰ চলি থাকিব। আপোনালোকে কেনেকুৱা পাইছে বা চাউণ্ড ক্লিয়াৰটো হয়তো দিশত পাব পাৰে, আৰু কথাখিনি মই কোৱাৰ অলপ এটা ধৰক অসুবিধাটো পাব পাৰে। তো পুনৰবাৰ কৈছোঁ, বহুত দিনৰ ভিতৰত নতুন ভিডিঅ' দি আছোঁ, আৰু সদায় কণ্টেণ্টটো নহ'ব পাৰে, কাৰণ যেতিয়ালৈকে সম্পূৰ্ণ ছেটআপ নহ'ব, তাৰ কাৰণে লাগিব আপোনালোকে ছাপৰ্ট। আৰু আপোনালোকে যিহেতু এতিয়া মোৰ ফেমিলি ভাই বন্ধু দাদা বৌ নিচিনা যদি চাই আছে, তো সকলোকে মই পুনৰবাৰ নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। আজিলৈ এই ভিডিঅ'টো ইমানে সামৰিলোঁ, আৰু আগন্তুক ভিডিঅ'ত মই দেখাই আছোঁ ধৰক মোৰ কৰ্মৰ কিছু দিনৰ পৰা আৰম্ভ কৰি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিব, নতুন এটা ভিডিঅ' মই দেখাই থাকিম। মোৰ কৰ্মৰ য'ত মই যাওঁ, কেনেকৈ কি কৰি আছোঁ, ক'ত কি কৰি আছোঁ, ক'ত তাৰ জেগাবিলাক ধৰক কেনেকুৱা ধৰণৰ কেনেকৈ কৰ্ম, আপোনালোকৰ লগত কথা পাতি চাই থাকক। লাইক আৰু ছাবস্ক্ৰাইব কৰোঁ। আজিলৈ নমস্কাৰ।